নমস্কাৰ, আজি মই পনীৰৰ তৰকাৰী বনাম। পনীৰ বনাবলৈ প্ৰথমে গাখীৰখিনি ফটাই ল'ব লাগিব। মই এয়া গাখীৰখিনি ফটাই ল'ম। গাখীৰখিনি উতলি আছে, মই ইয়াতে ভিনেগাৰ দিম। টেঙাৰেও ফটাব পাৰি, যোনে যিহেৰে ফটাই। মই ভিনেগাৰ দিলোঁ। ভিনেগাৰখিনি দি অকণমান লাৰিব লাগিব এনেকৈ। মই লাৰি আছোঁ। ঘন হৈ আহিব ধৰিছে। প্ৰথমে এনেকৈ গাখীৰখিনি ফটাই ল'ব লাগিব। এয়া ফাটি ফাটি আহি আছে। এয়া গাখীৰখিনি ফটা হৈ গ'ল। এতিয়া মই কাপোৰত টোপোলা বান্ধি থ'ম। এতিয়া মই চৰিয়াটোৰ ওপৰত এখন পাতল কাপোৰ দিছোঁ। এতিয়া মই গাখীৰখিনি ইয়াতে বাকি দিম। বাকি দিলোঁ গাখীৰখিনি। এতিয়া এইখিনি মই এটা টোপোলা বান্ধি থৈ দিম। টাইটকৈ টোপোলা বান্ধিব লাগিব। একদম টাইটকৈ মাৰিব লাগিব টোপোলাটো। এতিয়া এইখিনি মই অকণমান সময় থৈ দিম। টোপোলাটো বান্ধি এনেকৈ থৈ দিম। 2 ঘণ্টামান এনেকৈ বান্ধি থোৱাৰ পিছত মই টোপোলাটো উলিয়াই এয়া পনীৰৰ টুকুৰাখিনি কাটি ল'লোঁ। তৰকাৰীখন বনাবলৈ মই এয়া কাবুলী বুট আৰু আলু সিজাই লৈছোঁ। এয়া আদা নহৰু মই থপথপীয়াকৈ পিচি লৈছোঁ। এয়া পিঁয়াজ, নিমখ, হালধি, মিঠাতেল, তেজপাত আৰু কাজু আৰু খিচমিচ অকণমান। এইখিনিৰে এতিয়া মই তৰকাৰীখন বনাম। কেৰাহীত তেল মই দিলোঁ অকণমান। তেলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজ দিলোঁ। তেজপাতটো দিলোঁ। ৰঙচুৱা হ'লে অকণমান ভাজি থাকিম। হালধিখিনি দি দিলোঁ। ৰঙচুৱা হোৱালৈ ভাজি থাকিলোঁ। ৰঙচুৱা হোৱাৰ পিছত মই এইখিনি দি দিলোঁ। কাজু খিচমিচখিনিও দিলোঁ। পনীৰ বনাওঁতে ৰোৱা যিখিনি পানী আছিল, সেইখিনি মই অকণমান এতিয়া ইয়াত দি দিম। বহুত দিব নালাগে, অকণমান দিলে হ'ব। তৰকাৰীখন উতলিব ধৰোঁতে আদা নহৰুখিনি মই দি দিলোঁ। আদা নহৰুখিনি দি মই নিমখ দিলোঁ। তৰকাৰীখন উতলি থাকোঁতে মই
এতিয়া কাটি লোৱা পনীৰখিনি দিলোঁ উতলত। পনীৰ মই ভাজি লোৱা নাই, ভাজি ল'লে ভিটামিনটো নোহোৱা হয়। এয়া মই উতলত দি দিলোঁ। এতিয়া এনেকৈ 5 মিনিটমান সময় উতলিব দিব লাগিব। এয়া উতলি আছে। এনেকৈ 10 মিনিটমান উতলাৰ পিছত তৰকাৰীখন হৈ গ'ল। এয়া মই কেৰাহীৰ পৰা নমাই বাতিত নমালোঁ। আপোনালোকেও এনেকৈ পনীৰখিনি নভজাকৈ বনাই চাবচোন, কেনেকুৱা হয় মোক জনাব। আজিলৈ ইমানেই, ধন্যবাদ।